হেল্ল' এভৰিৱান, MSB প্ৰডাকশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আপোনালোকে ভাবিছে আজি এই পথাৰত গৈ কি কৰিছেগৈ আৰু মানুহজনে পথাৰত সেইটো কি লৈ আছে। হয়, আজি মই দেখাইছোঁ আপোনালোকক এখন পথাৰ। মই য'ত গৈছিলোঁ অফিচিয়েল ফিল্ড ভিজিট আছিলে। এখন হৈছে তিতাবৰৰ বৰপাচি গাঁৱৰ। মানুহজনৰ নাম হৈছে হেমন্ত গগৈ। তেওঁ আমাৰ এপাৰ্ট প্ৰকল্পৰ সুদক্ষ খেতিয়ক। তেওঁ শালি ছিজনত দাম চিডাৰ ব্যৱহাৰ কৰিছিল, জাত আছিল ৰঞ্জিত চাবুৱান। গতিকে মই ফিল্ড ভিজিট কৰিবলৈ যাওঁতে তেখেতে পথাৰত এই যন্ত্ৰটোৰ সহায়ে কঠীয়া সিঁচি আছিল। সেইকাৰণে ময়ো ভাবিলোঁ অকণ ময়ো চেষ্টা কৰি চাওঁচোন। গতিকে বোকাত নামি গৈ সেইটো মেচিনটো টানিবলৈ নামি গ'লোঁ। এই মেচিনটোক কোৱা হয় দাম চিডাৰ। ইয়াত আমি কঠীয়া সিঁচোঁ, যিটো কঠীয়া আমি নুৰুলেও হয়। ইয়াত দেখিছেনে 4টা দাম আছে, সেউজীয়া তাতে কিছুমান ফুটা আছে। তাতে আমি কঠীয়াটো তিয়াই পেলাই গজালিটো উলিয়াই মানে অকণমান গজালি উলিয়াই দামটোৰ ভিতৰত ভৰাই দিলে তাত ধুনীয়াকৈ জোখমতে এটা 5টামান গুটি এনেকৈ পৰি যায় আৰু সেইটো ধুনীয়াকৈ শাৰীকৈ আমি মানুহে ৰোৱাতকৈ বহুত ভালকৈ ইয়াত পৰি যায়। মই আপোনালোকক দেখুৱাম, ইয়াৰ ৰিজাল্টবিলাক মই দেখাই যাম। গতিকে চাওকচোন, ইমান ধুনীয়াকৈ মানুহজনে পথাৰখন পৰিপাটি কৰি থৈছে নহয়নে? দেখিলেই মৰম লাগে। এতিয়াও মোৰ মনত পৰি থাকে মানুহজনলৈ। গতিকে ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ইমান ধুনীয়াকৈ বোকা ওলাই আছিলে। মোক কৈছে আপুনি সেইবোৰ কাপোৰে জানো ওলাব? বোলে একো নাই, আমিও গাঁৱলীয়া মানুহে, ময়ো নামি যাব পাৰিম দিয়ক। সেইবুলি মেচিনটো লৈ মই পথাৰত নামি গ'লোঁ। এয়া দেখিছেনে একাঠু বোকা কিমান ধুনীয়াকৈ মেচিনটো চলি গৈছে। অলপ গধুৰ কিন্তু দেই, দেখাত ইজি যেন লাগিছে কিন্তু বহুত টান হয়, গধুৰ আছে এইটো মেচিনটো। পথাৰলৈ গ'লে মনটো বহুত ভাল লাগে নহয়নে বাৰু? আৰু এনেকুৱা পথাৰ পালে যে সঁচাকৈ ঘৰলৈ আহিবলৈ মনেই নাযায়। এয়া দেখিছেনে ফটো ভিডিঅ' কৰি আছে মোক, মই যে মেচিনটো টানিছোঁ। বাইদেৱে মেচিন টানিছে বুলি ফটো তুলি আছে। কেমেৰা নুগুচাই হৈছে। এয়া মই মেচিনটো তেখেতক চমজাই দিছোঁ। বহুত ভাল লাগিলে, মানে বহুত বোকাও লাগিলে। একো নাই বাৰু, ধুই পেলাই অফিচলৈ যাম তেনেকৈ। গতিকে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব। এইটো দাম চিডাৰ বজাৰত উপলব্ধ, 5,500মান ল'ব নেকি। আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত মই ধুনীয়াকৈ ভৰি হাত ধুই তেওঁলোকৰ ঘৰলৈ আহিলোঁ আৰু তেখেত কামত লাগি গ'লে। দেখিছেনে কি ধুনীয়াকৈ তেখেতে চলাই নিছে আৰু কেইদিনমানৰ পিছত ইয়াৰ ৰিজাল্ট চাওক। শাৰীকৈ ৰুইছে আৰু তাত বন বাত নিয়নি কৰিবলৈ বহুত সুবিধা। আজি মোৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি আপোনালোকে মেট নাৰ্চাৰীৰ বিষয়ে জানিবলৈ হয় মোক কমেণ্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।